আপোনালোকে চাগে থাম্বনেল চাই নিশ্চয় গম পালে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ৰাসৰ ভিডিঅ' কিয়নো আজি আমি যাম ৰাস চাবলৈ গহপুৰলৈ। আৰু আমাৰ গহপুৰৰ যোৱাৰ মুখ্য আকৰ্ষণ হৈছে অমৃতা গগৈ বা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ বা আমাৰ গহপুৰৰ ৰাসলৈ আহিব দৈৱকীৰ ৰূপত। চ' আমি এতিয়া চাবলৈ যাম আজি। চব আপোনালোকক দেখাই থাকিম যেন আপোনালোকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰে। আৰু আজি আহিব আমাৰ ঘৰলৈ আকৌ মহামাহীহঁতো আহিব। চ' একেলগে যাম ৰাস চাবলৈ আৰু যেন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে। আৰু এতিয়া এইফালে মই মানে কাপোৰ চাপোৰবিলাক ওলাই আছিলোঁ, মানে ৰাসলৈ কি পিন্ধিম, অলপ ঠাণ্ডা হ'ব নহয়, সেই কাপোৰবিলাক ওলাই আছিলোঁ আৰু বোলো ব্লগটো কৰিব লাগিব যিহেতুকে। আৰু সেয়েহে এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ যেন আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকে। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে। নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু মই এতিয়া ৰেডি, আৰু এতিয়া চব আমি যাম। এতিয়া পিছে 8:18 মানে, আৰু জানো আৰু কেইটাত যায় এতিয়া মই সেইটো ইমান ক'ব নোৱাৰিম, কিন্তু মই ওলাই মেলি ৰেডি। চ' মোৰ ড্ৰেছটো এইটো আৰু শক্তিৰ প্ৰভাৱ ঘটাই চাৰখাৰ কৰি পেলাম। কিন্তু এতিয়া যুগৰ পৰিৱৰ্তনৰ সময়, গতিকে ইয়াৰ পৰিত্ৰাণৰ গৰাকী তিলোত্তমা নাৰায়ণৰ ওচৰতহে আছে। কিছুদিন ধৈৰ্য ধৰিব মহাৰাজ, আপুনি দুৰ্বল নহব। আপুনি যদি হয় শোকাতুৰ, দৈৱকীক বাৰু কোনে সান্তনা প্ৰদান কৰিব মহাৰাজ?
আজি মই নিজেই ৰথৰ বাকৰি ধৰি সন্তোষিত নদী দৈৱকী বিবাহ কালকে প্ৰথম দ্বিতীয় দ্বিতীয় মহাৰাজ চতুৰ্থ মহাৰাজে বুকুৰ মালিক ৰূপে পুনৰবাৰ মোৰ কোলালৈ আহা স্থিতি লোৱা দৈৱকীৰ কোলাত প্ৰভু দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এবে সেই অভিলাষ দেখুওৱা পুত্ৰৰূপ তোমাৰ বুকুৰ মালিক মোৰ বংশৰ পদু তুমি দৈৱকীৰ শিৰাই শিৰাই ঢালি দিলা সঞ্জীৱনী ফুল Cuida, হৈ গ'ল বাহিৰত